আৰু গাইছ ৰেলগাড়ীখন যাব ওলাইছে ধৰখন हेलो गाइस तो कैसे हैं आप लोग इट्स ऋषि अली शेयर तो गाइस आज আমি এনেকুৱা জায়গাত যাম মানে মুম্বাইত যাম জুবিন ক'ত যাম আজি আমি যাম মুম্বাই তো ভাইজনে টিকেট কাটি থব তাৰ ঘৰলৈকে এতিয়া গৈ সাইকেল এখন থৈ ডাইৰেক্ট মুম্বাই গো আৰু সাইকেলকে লৈ গুচি যাম আমি আৰু জুবিনে টিকট কাটিব দিছে ৰবক এটা ভাইক মানে সি এটা কল কৰি আছে টিকট গিটা কাটি থৈ দিব দিছে আমি যাইকে টিকট কিটেলে আমি মুম্বাই যাম ও ভাই ও টিকট কাটিছে নে একদম টিকেট কাটি ফালা হলে এ আমি গৈ আছো সাইকেলখনে ইয়াতে থব পাৰি ঠিক আছে আৰু এতিয়া মুম্বাইলৈ আগমন কৰা হাওয়া ওইটা কি হাও গোলা গালি আৰু বাস ফাইনালি আহি পালো দলেতলা এক্সপ্ৰেছ মানে চাইড অপশ্যন এখন ৰেলে হয় নে বেলেগে চাইড মজা লৈ থকা বুজিছো আৰু গাইছ এইখনে হৈছে দলেতলা এক্সপ্ৰেছ মানে এইখন স্কুল হয় মানে ৰেলৰ নিচিনা বনাইছে এই স্কুলখন কিন্তু ভাল লাগিছে আহি সঁচাই ৰেল বুলি ভাবে লাগিব আৰু মানে মজাকৈ বনাই থৈ দিছে ভাল লাগিছে আহি মানে এনেকুৱা স্কুল লাইফত ফাৰ্ষ্ট দেখিছোঁ মানে মজা আৰু এইটো দাদা মানে কলচিন কৰিছিলোঁ এইটোৱে দাদা আৰু তাৰমানে স্কুলখন আহি ভাল লাগিল সঁচাকৈ মানে এইটো ক'ত আছে স্কুলখন এইটো হাজো দলেতলা হয় এইটো সঁচাকৈ ভাল লাগিল এনেকুৱা স্কুল লাইফত দেখা নাই মানে ৰেলগাড়ী থকা স্কুল এইটো কি হিচাপত বনাইছে তাৰমানে এইটো বনাইছে মানে ল'ৰা ছোৱালীবিলাকে স্কুললৈ এটা আগ্ৰহ দিছে যে চৰকাৰী বিদ্যালয়ত মানে কি আজিকালি ল'ৰা ছোৱালীবিলাকে আহিবলৈ টান পায় বেছিভাগ মানে মেক্সিমাম চব প্ৰাইভেটতে যায় এতিয়া চৰকাৰী বিদ্যালয়ত এনেকুৱা এটা ফিলিং যেতিয়া দিব পাৰিলে মানে কি ল'ৰা ছোৱালীবিলাকে আহিব অলপ ভাল পায় আগ্ৰহ হয় সিহঁতৰ সঁচাকৈ ইমান ধুনীয়া আজিলৈ ক'তো দেখা নাছিলে এনেকুৱা এক্সপ্ৰেছ থকা স্কুল মানে চাৰিবনে ৰেলৰ ডাব্বা কিন্তু এইবোৰ স্কুলৰ শাখাবোৰ আৰু আপুনি যদি ফ্ৰণ্টৰ পৰা চাই ন তেনেহ'লে এনেকুৱাকৈ দেখিব মানে ৰেলে হেন পায় তাত লিখা আছে দলেতলা এক্সপ্ৰেছ ইণ্ডিয়ান ৰেলৱে আৰু বেৰবোৰত এনেকৈ লিখা আছে দলেতলা এক্সপ্ৰেছ ৱাও কেনে লাগিল আল্টিমেট কি ক'ম আৰু স্কুল এখন যে এনেকুৱা ৰূপ দিব পাৰে মই ভাবাই নাছিলোঁ সঁচাকৈ মানে দেখাই নাছিলোঁ এনেকুৱা স্কুল লাইফত ফাৰ্ষ্ট বেষ্ট বনাইছে এইখন আৰু এইজনে হৈছে এইখন স্কুলৰ কেপ্টেইন বাবু তোমাৰ নামটো কি আৰু ইয়াৰ প্ৰধান শিক্ষকৰ নামটো কি আৰু এনেকুৱা যেন ৰংটো যেন কৰিছে তোমাৰ কিমান দিন হ'ল ৰং কৰা এই স্কুলখনত সঁচাকৈ ইলেকশ্যনৰ আগত বনাইছিল নাজানো ইলেকশ্যন কোন দিনা আছিল বাট কিন্তু সঁচাকৈ বঢ়িয়া বনাইছে এতিয়া দলেতলা এক্সপ্ৰেছখন চালোঁ আৰু এতিয়া আমি জুবিন আৰু দাদাটোৰ লগত মানে এটা বেলেগ জেগাত যাই আছোঁ মানে হাজো মন্দিৰৰ এইপিনে যাম আৰু ফুৰিব এবাৰ যেন ভিডিঅ' এটা যেন দিছিলোঁ কেনে লাগিছিল লাইক কমেণ্ট কৰিব আৰু নতুন যদি আপুনি ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ FB পেজটো ফ'ল' আৰু আহি পালোঁ আমি হয়গ্ৰীৱ হাজো মন্দিৰ আৰু কাতি মাহত যেন আপোনালোকক যেন ভিডিঅ'টো যেন দিছিলোঁ তাত দেখিছিলে মানুহ কিমান আছিল বাট এতিয়া সিমান মানুহ নাই মানে মানুহে নাই
মানুহে নাই দিয়ক মানে কাতি মাহত হয় সেইবোৰ লাইনে আছিল আমি ভিডিঅ'ত যেন দেখাইছিলোঁ আপোনালোকক মানে মানুহ ইমান লাইন আছিল যে এতিয়াও সিমান মানুহ নাই গাইছ ৰ'বক এইটো মনত পৰিছেনে ভিডিঅ'টোত যেন দেখাইছিলোঁ মানে ভেড়া ছাগলীটো মনত পৰিছেনে গাইছ ই এতিয়াও আছে মানে এনেকুৱা বহুত আছে হেল্ল' খবৰ কেনেকুৱা ভালে আছা দে যা যাবি নেকি হাঞ্চিকতে দিলি আৰু মোৰ হঠাৎ চকুত পৰি গ'ল এইডালনো কি এইডাল হৈছে লাই খুঁটা মানে অসম সাহিত্য সভাৰ যোনডাল মানে ফাৰ্ষ্ট খুঁটা পুতে সেইডালক মানে লাই খুঁটা বুলি কোৱা হয় কিন্তু ইয়াত সংৰক্ষণ কৰি দিছে 1999 চনতে আৰু এই খুঁটাটো মানে অসম সাহিত্য সভাৰ 1999 চনৰে মানে ইয়াতে এইটো খুঁটাটো এতিয়াও সংৰক্ষণ কৰি থৈ দিছে এইটো আচলতে দেখা নাছিলোঁ মানে ভাল লাগিল 1999 চনৰ মানে অসম সাহিত্য সভা যোনটো লাই খুঁটা বুলি ইয়াত লিখা আছে এতিয়াও সংৰক্ষণ কৰি থৈ দিছে আৰু এইখিনিতে আছিল আজিৰ সৰু ভিডিঅ' আৰু দাদাক লগ পাই সঁচাই ভাল লাগিল দাদাৰো এটা ইউটিউব চেনেল আছে নেক্সট লেভেল আপডেট সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু তাত ভিডিঅ'বোৰ কেনেকুৱা পাম তাত জব ইনফৰমেশ্যন আৰু মানে টেকনিকেল ভিডিঅ' পাব আৰু এতিয়া তাৰ পৰা আহি পালোঁ এতিয়া ইয়াতে চাহ মিঠাই খাব লাগে এয়া লালি পেটলাই আমাৰ খাই আছে কি হ'ল দে খা ভালকে খা পুৰা খা আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নতুন নতুন ভিডিঅ' আপডেট পাই থাকিব লগতে মোৰ FB পেজ ৰুচিল আলী ফ'ল' কৰি দিব নতুন নতুন আপডেট আৰু নতুন নতুন ভ্লগছ চাই থাকিবৰ বাবে আৰু এইখিনিতে আছিল আজিৰ ভিডিঅ' মানে কপি আছে গাইজ ভূমিকম্প আনতে দিয়া চাইকেল নে চাইকেলে বেষ্ট তুমি কি কোৱা চাইকেল বেষ্ট হয়